আটাইতকৈ সুখী দেশখনৰ নাম জানিবলৈ আপোনাৰ কেতিয়াবা মন নাযায়নে? প্ৰত্যেকখন ঠাইৰে নিজা নিজা সুকীয়া বৈশিষ্ট্য আছে। তাৰ ভিতৰত বেলেগতকৈ বেলেগ হিচাপে গণ্য কৰা এই ঠাইখনৰ নাম ফিনলেণ্ড। এই দেশখনৰ কথা জানিলে আপোনাৰ চকু কপালত উঠিব। ফিনলেণ্ডৰ লোকসকলৰ শিক্ষাৰ পৰা আৰম্ভ কৰি চিকিৎসালয়লৈ সকলো বিনামূলীয়া। কোনো ধৰণৰ মাচুল দিব নালাগে। তাৰ বাসিন্দাসকলে সকলো খৰচ বহন কৰে চৰকাৰে। দেশখন 2019 চনত সকলোতকৈ সুখী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। দেশখন প্ৰাকৃতিকভাৱে অতি মনোমোহা। দেশখনৰ ৰাজধানী চনেক। দেশখনৰ আইন শৃংখলা অতি পৰিপাক্য। যদি কোনো লোকে তীব্ৰ গতিত গাড়ী চলায় তেন্তে ব্যক্তিজনৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰি ভৰিব লাগে জৰিমনা। দেশখন ক্ৰীড়াৰ ক্ষেত্ৰত অতিকৈ আগবঢ়া। দেশখনৰ এটি খেলে আপোনাৰ মুখত হাঁহি বিৰিঙাই উঠাব। তাৰ স্বামীসমূহে নিজৰ পত্নীক কান্ধত তুলি লৈ দৌৰিব লাগে। যিটো দলে বিজয়ী হ'ব পত্নীজনৰ ওজন হিচাপে পুৰস্কৃত কৰা হয়। দেশখনৰ লোকসকলৰ চাহ আৰু গাখীৰ অতি প্ৰিয়। তাত আপুনি বিভিন্ন ধৰণৰ চাহৰ সোৱাদ ল'ব পাৰিব। আমাৰ দেশত 5 বছৰ বয়সৰ পৰাই শিক্ষা প্ৰদান কৰা হয়, কিন্তু তাত 7 বছৰ বয়সৰ পৰাহে শিক্ষা প্ৰদান কৰা হয়। দেশখনত প্ৰতি দেওবাৰে মহ মৰা প্ৰতিযোগিতা পতা হয়। নিজৰ চুবুৰীটোৰ লোকে আয়োজন কৰে এই প্ৰতিযোগিতা। যিটো লোকে অধিক মহ মৰে তেওঁক পুৰস্কৃত কৰা হয়। সঁচাই এই প্ৰতিযোগিতা অতি আচৰিত নহয়নে বাৰু?